হাই হেল্ল' ফ্ৰেণ্ড, স্বাগতম জনাইছোঁ মোৰ আকৌ এটি নতুন ভিডিঅ' লৈ মই ওলাই ল'লোঁ। এতিয়া গৈ আছোঁ গাড়ীত, তাৰপৰা নামঘৰ পামগৈ। আৰু আজি নামঘৰ আগত কি কৰিলোঁ চাব দেই। মই নেগেৰা বজালোঁ, চবেই কৈছে হৈছে বুলি, মাহঁতেও কৈছে, আণ্টিহঁতেও কৈছে হৈছে বুলি। আৰু আপোনালোকে জনাবচোন হৈছেনে নাই। ইমানো নাজানো আৰু ভালকৈ, এনেই অলপ ট্ৰাই কৰিলোঁ আৰু। তাৰপৰা এয়া নামঘৰ পালোহি, এয়া নামঘৰৰ ভিতৰলৈ গৈ আছোঁ। ভিতৰত সোমোৱাৰ পিছত অলপ দেৰি বহি তাৰপিছত মই নেগেৰা বজালোঁ, অকণমান ট্ৰাই কৰি চালোঁ কেনেকুৱা হয়। আণ্টিহঁতে কৈছে হৈছে, পাৰিছ বুলি। শুনকচোন কেনেকুৱা হৈছে ক'ব। আৰু আপোনালোকেও ক'ব পাৰিছোঁনে নাই। আণ্টি মই দুইজনী বজাবলৈ লাগি গৈছোঁ, কেনেকুৱা হৈছে জনাব, মানে পাৰিছোঁনে নাই ক'ব। আৰু তাৰপিছত নেগেৰা বজোৱা হোৱাৰ পাছত মাহঁতে নাম ধৰিলে। তাৰপাছত আজি আকৌ ময়ো নাম দিলোঁ, জানে নাই। আগতেও দিছিলোঁ, ভিডিঅ' কৰিব থাকি গ'ল, কিন্তু আজি ভিডিঅ' কৰি থ'লোঁ। ভাবিলোঁ আপোনালোককো দেখুৱাওঁ, শুনোৱাওঁ, কেনেকুৱা লাগিছে জনাব মোৰ নামষাৰ। আৰু ভাল লাগিলে লাইক এটা, শ্বেয়াৰ এটা, কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এতিয়া মোৰ নামটো শুনক। এনেকৈ অলপকৈ এড কৰিলোঁ, কেনেকুৱা লাগিছে জনাব। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আজিলৈ বাই বাই, টাটা। আৰু ইমান দেৰি চাই থকাৰ বাবে ধন্যবাদ।